আজিৰ এই ভিডিঅ'টোত আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু যিসকল প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে সেইসকল প্ৰাৰ্থীয়ে যদি এই ভিডিঅ'টো শেষলৈকে চায় তেওঁলোক বহু পৰিমাণে উপকৃত হ'ব বুলি আশা কৰিব পাৰি। এতিয়া আমি প্ৰশ্নসমূহলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে Which articles of the Indian Constitution deal with right to equality? ভাৰতীয় সংবিধানৰ কোন কেইটা অনুচ্ছেদে সমতাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত? অপশ্যন A Articles 14 to 18, অপশ্যন B Articles 19 to 22, অপশ্যন C Articles 22 to 24 আৰু অপশ্যন D Articles 25 to 28 আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A অনুচ্ছেদ নম্বৰ 14 পৰা 18 লৈকে এটো হৈছে শুদ্ধ উত্তৰ আৰু অনুচ্ছেদ নম্বৰ 19 পৰা 22 লৈকে এই অনুচ্ছেদ কেইটাই স্বাধীনতা অধিকাৰৰ লগত জড়িত হৈ আছে। অনুচ্ছেদ 23 আৰু 24 শোষণৰ বিৰুদ্ধে অধিকাৰৰ লগত জড়িত হৈ আছে। অনুচ্ছেদ নম্বৰ 25 পৰা 28 লৈকে এই অনুচ্ছেদ কেইটা ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ লগত জড়িত হৈ আছে। ঠিক এধৰণে আমি যদি চাওঁ 29 আৰু 30 নম্বৰ অনুচ্ছেদ দুটা সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰৰ লগত জড়িত হৈ আছে আৰু 32 নম্বৰ অনুচ্ছেদটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ লগত জড়িত হৈ আছে। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে Which amendment incorporated the fundamental duties in the Indian Constitution? কোনটো সংশোধনীয়ে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰিছে? অপশ্যন A 40তম সংশোধনীয়ে, অপশ্যন B 42তম সংশোধনীয়ে, অপশ্যন C 44তম সংশোধনীয়ে আৰু অপশ্যন D ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 42তম সংবিধান সংশোধনী। 42তম সংবিধান সংশোধনীয়ে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰিছে আৰু এই 42তম সংবিধান সংশোধনী অত্যন্ত গুৰুত্বপূৰ্ণ এটা সংবিধান সংশোধনী ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত আৰু এই সংশোধনী অকল মৌলিক কৰ্তব্যই নহয় আৰু সংবিধানৰ বহুখিনি হাল সলনি কৰিছিল। তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা আছিল 1976 চনত হোৱা এই 42তম সংশোধনীয়ে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ছ'চিয়েলিষ্ট আৰু ছিকুলাৰ এই শব্দ দুটা অন্তৰ্ভুক্ত কৰিছিল। তাৰোপৰি ইউনিটি অফ দ্য নেশ্যনৰ ঠাইত প্ৰস্তাৱনাৰ ইউনিটি অফ দ্য নেশ্যনৰ ঠাইত ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন এই ফ্ৰেজটো তাত অন্তৰ্ভুক্ত কৰিছিল, অৰ্থাৎ ইণ্টিগ্ৰিটি শব্দটো তাত নতুনকৈ আহিছিল। আৰু ইয়াৰ পিছতে আমি ক'ব পাৰোঁ যে যদিও 42তম সংবিধান সংশোধনীয়ে মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰিছে, ইয়াৰ পিছতো 2002 চনত 86তম অৰ্থাৎ 86তম সংবিধান সংশোধনীৰ জৰিয়তে আৰু এটা মৌলিক কৰ্তব্য ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। 2002 চনৰ 86তম যিটো মূল সংবিধান সংশোধনী আছে তাৰ জৰিয়তে আৰু এটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইটো হৈছে 6 পৰা 14 বছৰ বয়সৰ যিসকল শিশু আছে সেই শিশুসকলৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰাটো তেওঁলোকৰ অভিভাৱক বা পিতৃ মাতৃৰ এটা মৌলিক কৰ্তব্য হ'ব। এই কৰ্তব্যটো তাত অন্তৰ্ভুক্ত কৰা হৈছে। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে Which of the following regional parties was formed prior to India's independence? নিম্নলিখিত কোনটো আঞ্চলিক দলৰ গঠন ভাৰতৰ স্বাধীনতাৰ পূৰ্বেই হৈছিল? অপশ্যন A DMK, অপশ্যন B AIADMK, অপশ্যন C অসম গণ পৰিষদ, অপশ্যন D শিৰোমণি আকালি দল। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে শিৰোমণি আকালি দল। এই দলটো 1920 চনত গঠন কৰা হৈছিল। ই এটা পাঞ্জাবৰ আঞ্চলিক দল হয়। তাৰোপৰি DMK ডাব্ৰি মুনেত্ৰা কাকজাম, AIADMK অল ইণ্ডিয়া আন্না ডাব্ৰি মুনেত্ৰা কাকজাম এই দুয়োটা দলেই হৈছে তামিলনাডুৰ আঞ্চলিক ৰাজনৈতিক দল আৰু অসম গণ পৰিষদ আমি সকলোৱে জানো অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল। অসম গণ পৰিষদ গঠন কৰা হৈছিল 1985 চনত আৰু DMK গঠিত হৈছিল 1949 চনত CN আন্নাদুৰাইৰ নেতৃত্বত আৰু AIADMK গঠিত হৈছিল 1972 চনত MG ৰামাচন্দ্ৰনৰ নেতৃত্বত। আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে In India the RTI Act came into force on ভাৰতত তথ্য জনাৰ অধিকাৰ RTI আইন কাৰ্যকৰী হৈছিল। অপশ্যন A 15 জুন 2005,
অপশ্যন বি 15th August 2005, অপশ্যন চি 12th October 2005 আৰু অপশ্যন ডি 1st November 2005 আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 2005 চনৰ 12 অক্টোবৰ অপশ্যন চি অৰ্থাৎ 2005 চনৰ 12 অক্টোবৰ তাৰিখে তথ্য জনাৰ অধিকাৰ আইন ভাৰতবৰ্ষত কাৰ্যকৰী হৈছিল কিন্তু এই আইনখন সংসদে অনুমোদন জনাইছিল সংসদত এই আইনখন পাছ হৈছিল 15 জুন 2005 চনত 15 জুন 2005 অৰ্থাৎ 2005 চনৰ 15 জুন তাৰিখে এই আইনখন সংসদে অনুমোদন জনাইছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো Which of the following is not a fundamental right in India? নিম্নলিখিত কোনটো ভাৰতত মৌলিক অধিকাৰ নহয় প্ৰথমটো হৈছে right to অপশ্যন এ right to property সম্পত্তিৰ অধিকাৰ অপশ্যন বি right to equality সমতাৰ অধিকাৰ অপশ্যন চি right to freedom স্বাধীনতাৰ অধিকাৰ অপশ্যন ডি right to constitutional remedies সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু ইয়াৰ উত্তৰটো হৈছে right to property অপশ্যন এ সম্পত্তিৰ অধিকাৰ বৰ্তমান ভাৰতবৰ্ষৰ এটা মৌলিক অধিকাৰ নহয় কিন্তু এটো জনাটো অত্যন্ত দৰকাৰী যে প্ৰথম অৱস্থাত অৰ্থাৎ যেতিয়া ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে সেই সময়ছোৱাৰ পৰা 1978 চনলৈকে কিন্তু সম্পত্তিৰ অধিকাৰ ভাৰতৰ নাগৰিকৰ এটা মৌলিক অধিকাৰ আছিল অৰ্থাৎ এটা সময়ত সম্পত্তিৰ অধিকাৰ ভাৰতীয় নাগৰিকৰ এটা মৌলিক অধিকাৰ আছিল সংবিধানৰ 44তম সংশোধনী অনুসৰি 1978 চনত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ হাৰিৰ পৰা আঁতৰাই দিয়া হৈছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে who presides over the joint session of both the houses of the Parliament of India ভাৰতৰ সংসদৰ দুইখন সদনৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে Option A, the President of India, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে Option B, the Prime Minister of India, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে Option C, the Speaker of the Lok Sabha, লোকসভাৰ অধ্যক্ষই Option D, the Vice President of India, ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকসভাৰ অধ্যক্ষই Option C, the Speaker of the Lok Sabha সংসদৰ যুটীয়া অধিৱেশনত ভাৰতবৰ্ষৰ সংসদৰ লোকসভাৰ অধ্যক্ষ সভাপতিত্ব কৰে কিন্তু এই সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰে আৰু এই অধিৱেশনত সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ এতিয়া আমি যাওঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে who among the following is the ex officio chairman of the Rajya Sabha নিম্নলিখিতসকলৰ মাজৰ কোন ৰাজ্যসভাৰ প্ৰধান সভাপতি অপশ্যন এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি অপশ্যন ডি বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী অপশ্যন চি দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি অপশ্যন ডি দ্য লেফটেনেণ্ট গভৰ্ণৰ অফ দিল্লীৰ উপৰাজ্যপাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ভাৰতবৰ্ষৰ যি দুখন সদন আছিল সংসদৰ যি দুখন সদন আছিল লোকসভা আৰু ৰাজ্যসভা তাৰ ৰাজ্যসভাৰ তেওঁ প্ৰধান সভাপতি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে to be a governor minimum age of a person has to be ৰাজ্যপাল হ'বলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হ'ব লাগিব অপশ্যন এ 30 years 30 বছৰ অপশ্যন বি 25 years 25 বছৰ অপশ্যন চি 35 years 35 বছৰ অপশ্যন ডি none of the above ওপৰৰ এটাও নহয় এতিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 35 years বা 35 বছৰ 35 বছৰ বয়সটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল এই তিনিজনৰ ক্ষেত্ৰত নিম্নতম বয়স 35 বছৰ হ'ব লাগে ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম বয়স 30 বছৰ হ'ব লাগে আৰু লোকসভা বা বিধানসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগে এইকেইটা আজি আমি এই প্ৰশ্নকেইটাৰ উত্তৰ আমি আলোচনা কৰিলোঁ তাৰ লগতে আৰু আনুষংগিক কিছু কথাও আমি আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি অন্য কিছু প্ৰশ্নৰ আমি উত্তৰ আলোচনা কৰিম
ধন্যবাদ।